যোৱাটো ভিডিঅ'ত আপোনালোকে গমেই পাইছে যে মই মোৰ ৰুমটোত পুট্টি লগাই আছোঁ মানে কালাৰৰ কামখিনি মই নিজে কৰিম আৰু ফাৰ্ষ্ট কোটটো মাৰা হৈ গৈছে আৰু এইখিনিত ডাবুল কোটো মাৰিছোঁ ডাবুল কোট মাৰাখিনিৰ ফিনিচিংটো বঢ়িয়া হৈ আহে তো যিয়ে নহওক অফিচত যাব নোহোৱালৈকে মই যিখিনি পাৰোঁ আজি অলপ ডাবুল কোট মাৰি থৈ যাওঁ কাৰণ প্ৰাইমাৰো আনিছোঁ প্ৰাইমাৰো মাৰিব লাগে জল্দি জল্দি ৰঙৰ কামখিনি ফিনিছ কৰিব লাগে মানে ভিতৰৰখিনি আৰু লাহেকৈ মোৰ কাম আৰম্ভ কৰি দিলোঁ যিহেতুকে মই প্ৰফেশ্যনেল নহয় তাৰ কাৰণে মোৰ স্পীডটো ইমান বেছি নহয় কিন্তু মই যিখিনি এইখিনি কাম কৰিলোঁ মানে ৰুমটোৰ যিটো মই ফাৰ্ষ্ট কোট প্লাছ দুখন ৱালৰ হাফ মই ডাবুল কোট মাৰিছোঁ তো এইখিনি কাম কৰোঁতে মোৰ টোটেল 8ৰ পৰা 10 ঘণ্টা লাগিছে কাৰণ মই ইমান স্পীডত কৰিব নোৱাৰোঁ আৰু যিহেতুকে অকলে কৰি আছোঁ গতিকে 8ৰ পৰা 10 ঘণ্টাৰ ভিতৰত মই এই 4খন ৱালত মই পুট্টি মাৰি কমপ্লিট কৰিছোঁ ফাৰ্ষ্ট কোটটো আৰু ছেকেণ্ড কোটটো অলপ মানে কম সময়ত হ'ব বুলি মই ভাবোঁ আৰু কাৰণ বেছি টাইম নালাগে ফাৰ্ষ্ট কোটটোৰ তুলনাত ছেকেণ্ড কোটটো অলপ ইজিলি হয় তো সেয়ে মই মানে মাৰি আছোঁ আৰু প্ৰায় ৱালখনৰ মানে ডাবুল কোট আঠা হৈ গ'ল তো এতিয়া চাহ আহি গ'ল এতিয়া চাহটো খাই লওঁ তাৰপিছত আকৌ মাৰিম এয়া চাহ খাই মেলি ধৰি পিনে আৰু আৰম্ভ কৰি দিলোঁ আৰম্ভ কৰি মানে সমাপ্তই কৰি দিলোঁ এখন ৱাল মানে তলৰখিনি প্ৰায় হৈ গ'ল যিখিনিলৈকে মই লগ পাওঁ 5 ফুট দৰ্জাৰ সময়লৈকে এতিয়া গলাই লোৱা পুট্টিখিনিও শেষ হ'ল আৰু প্ৰায় এখন ৱাল আৰু এখনৰ আঠা মই ডাবুল কোট মাৰি দিলোঁ গতিকে এতিয়া নামাৰোঁ আৰু নগলাওঁ আৰু কাৰণ অফিচত যাব সময় হ'ব যিহেতুকে অলপ সময় বাকী আছে সেই ভাবিলোঁ যে আগতে যিখিনি ডাবুল কোট মাৰি থৈছোঁ সেইখিনিত ধুনীয়াকৈ চেণ্ডিং কৰোঁ মানে চিৰিজ পেপাৰ লগাই মেলি তাৰ কাৰণে মই এটা টৰ্চ লৈছোঁ কাৰণ এই টৰ্চটোত মোৰ এটা টিউব লাইট আছে আৰু সেই টিউব লাইটটো মাৰি পিনে চাইছোঁ আৰু এনেকৈ পোহৰ মানে টৰ্চ মাৰি চালে বা লাইট জ্বলাই চালে মানে ভালকৈ গম পায় কোনখিনিত ওখৰা মখৰা আছে কোনখিনিত চিৰিজ বেছিকৈ মাৰিব লাগিব তো সেইকাৰণে টিউব লাইট হ'লে বেছি ভাল আৰু ৰাতি হ'লে বেছি ভাল হয় আৰু যিয়ে নহওক তথাপি মোৰ যিহেতুকে টৰ্চটোত টিউব আছে টিউব জ্বলাই কৰি আছোঁ এনেকৈ কাম চাম সামৰি ডাইৰেক্ট আহি গ'লোঁ অফিচত আৰু আজি ইমান ৰ'দ দিছে মানে খালী চকুৰে চকুৱে মিলিব নোৱাৰি যিয়ে নহওক অইন এটা ভিডিঅ'ত পুনৰ লগ পাম আগন্তুক ভিডিঅ' চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চাই আছে যদি ফ'ল' কৰি দিব বাই বাই ধন্যবাদ